নমস্কাৰ বন্ধু বান্ধৱীসকল, ঘৰৰ বিভিন্ন কামবিলাক সামৰণি মাৰি এয়া মই ওলাই আহিছোঁ ৰাজগড়লৈ বুলি। আৰু আশা কৰিছোঁ ভগৱানৰ কৃপাত আপোনালোক সকলোৱে কুশলে আছে আৰু ময়ো ভালে আছোঁ। আৰু ভিডিঅ'টি আজি মই এইখিনিৰ পৰাই আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই থাকিব আৰু মৰম দিব। হেল্ল', এয়া গৈ আছোঁ আমি বাহনীতলৰ ৰাস্তাটোৱেদি আৰু পালোহি এয়া আমাৰ যিটো বাছ আস্থান। আমি সদায় গাড়ী নুঠোঁ। বহু সময় ৰোৱাৰ পাছত এখন বাছ পালোঁ, ঠেলা হেঁচা কৰি তাতে উঠি ল'লোঁ, নহ'লে হয়তো এইখনো নাপালোঁহেঁতেন। আজি গাড়ীবিলাক খুব কম, যিখন পাইছোঁ তাতে উঠি লৈছোঁ আৰু আগুৱাই গৈ আছোঁ এনেদৰে। এয়া নামিলোহি আমি ৰাজগড় টাউনৰ সমীপত থকা এয়া 4 লেন আৰু আমি বাগান ৰাস্তাৰ ফালে গৈ আছোঁ। বাগানৰ খেলপথাৰতে অনুষ্ঠিত হৈছে আমাৰ যি গন্তব্যস্থান 5 দিনীয়া প্ৰদৰ্শনী আৰু বিক্ৰী মেলা। ইয়ালৈ আমি গৈ আছোঁ আৰু এয়া পালোহি। চাওকচোন পৰিৱেশটো। অহা আহিছে, যোৱা গৈ আছে। এইবিলাক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। এদিন দুদিন নহয়, 5 দিন। ধন্যবাদ। ময়ো আজি পাই গ'লোহি আৰু আপোনালোকক দেখুৱাম আজি এই প্ৰদৰ্শনী আৰু বিক্ৰী মেলাত কি আছে, কোন ধৰণৰ লোকসকল আহিছে, সকলোখিনি আপোনালোক দেখুৱাবলৈ প্ৰয়াস কৰিম। এয়া আপোনালোকক আজি মেলাৰ সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ। চাওকচোন এবাৰ। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান। এয়া মঞ্চত চিনাকি আৰু সম্বৰ্ধনা পৰ্ব চলি আছে। ইয়াক আদৰণি জনাবৰ বাবে মই দীপালী শইকীয়া বাইদেউক অনুৰোধ জনাইছোঁ। তাৰ পাছত আমি আদৰণি জনাব বিচাৰিছোঁ শ্ৰীযুত তেৰছ গোৱালা ডাঙৰীয়া, মাননীয় বিধায়ক। যিহেতু SHG মেম্বাৰসকলৰ মাজত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব, ইয়াত নামভৰ্তি চলি আছে। সভাকক্ষলৈ আহি সভাৰ উদ্দেশ্য আৰু বিশিষ্ট ব্যক্তিসকলৰ বক্তব্য শুনিলোঁ। এতিয়া আগুৱাই যাওঁ প্ৰদৰ্শনী আৰু বিপণীসমূহলৈ। এইবিলাক দেখিছেনে? এইবিলাক পাটৰ সূতাৰ কাণফুলি, ভিন্ন ৰঙৰ, ইমান ধুনীয়া ধুনীয়া। এই মণিটো চাইছোঁ যে ইয়াৰ দামটো কিমান? অঁ, এই মুগাৰ মণিটো 3200। অঁ, এইটো 3200। ভাল লাগিছে ন? এয়া আচাৰৰ বিপণী। ঔটেঙা। এইখন ভাদৈ পাঁচআলিৰ পৰা অহা আত্মসহায়ক গোটৰ কাপোৰৰ বিপণী। কাপোৰবিলাক কি সুন্দৰ, চাওকচোন এবাৰ। গোটেই যা হৰিণা আহি গ'লে এই দোকানলৈ। কাজিৰঙাৰ যিমানবোৰ হাতী, গঁড়, ভালুক কি আছিলে চব ইয়াতে আছে। হৰিণ। শিৱসাগৰৰ ডিমৌৰ পৰা আহিছে ন? বৰা চাউলৰ পৰা বনোৱা ৱাইন। অঁ, কালাৰটো কিয় এনেকুৱা? চাউলৰ গুড়িটো নাইকিয়া কৰি দিছোঁ। অঁ, ৰিফাইন কৰা হ'ল ন? ৰিফাইন কৰি বৰা চাউলৰ এয়া ৱাইন। এইখন বিপণীত আছে অসমীয়াৰ হিয়াৰ আমঠু, গামোচা। বাইদেউ ক'ৰ পৰা আহিছে? ধেমাজি। এয়া ধেমাজিৰ শিপিনীয়ে ঘৰতে বোৱা কাপোৰ, বৰ সুন্দৰ সুন্দৰ। নাহৰকটীয়াৰ পৰা আহিছে। জেউৰা জপনাৰ বাদে বাঁহেৰে এইবিলাকো তৈয়াৰ কৰিব পাৰি, চাওক। বাঁহৰ আৰু এইবিলাক হৈছে হোমমেড টি। মই আহিলে জনা। চবজোপা ইমান ডাঙৰ হ'ল দেই।
কফি কালাৰ লাই লৰিলে পাতিলা ন অকণমান লৰাৰ কাৰণে হৈছে আকৌ দেখিছে এইবিলাক কি কি আছে দেখিছে এইটো ড্ৰেগন ফ্ৰুট অসমতো হৈছে বাণিজ্য মেলালৈ আহি এইজনী মোৰ কলেজীয়া বান্ধৱী লগ পালোঁ দেই হাই আৰু তোমালোকে থাকা চাহ খালা ৰণুবা বাইদেউ অঁ ৰীণা বাইদেউ খোৱা আমি আৰু অকণমান আগুৱাই যাওঁ এতিয়া চাম বাঁহেৰে নিৰ্মিত শিল্পসমূহ আহক আগবাঢ়ি যাওঁ এইটো বাঁহৰ মূঢ়া অংশ এইটো কেৰ্কেটুৱা কৰিলা বৰ সুন্দৰ দেই বহুত সুন্দৰ অঁ চোৱা আকৌ নাৰিকলৰ বাকলি লগাই এয়া বগলী এইবিলাক চব বাঁহৰ আমাৰ অসমৰ কুটীৰ শিল্পৰ এয়া মাষ্টাৰ পিচ কি সুন্দৰ বাঁহৰ এইটো এয়া বাঁহৰ মূঢ়াৰে এয়া মৌৰা চৰাই তাৰ পাছতে এয়া চাওক আমাৰ বাপতি সাহোন সংস্কৃতি মুগাৰ খোলাটোৰে আধুনিক পৰ্যায়ত এই যন্ত্ৰৰ সহায়ত কেনেদৰে সূতা কাটিছে তাকে দেখুৱাইছে এইটো ইলেক্ট্ৰিক হয় ই মানে কি হয় 1 ঘণ্টা আপোনাৰ ইনভাৰ্টাৰ চলে আপুনি যদি বেকআপ আছে আপুনি যদি কাৰেণ্ট গুচি যায় আপুনি 1 ঘণ্টা ইয়াত বেকআপ আছে 1 ঘণ্টা বেকআপ আছে ন 1 ঘণ্টা এনেকৈ চলি থাকে নে বেটেৰী লগাব লাগিব একো নাই এই কানেকশ্যনটো অফ কৰি দিওঁ এটা চলিয়ে থাকিব একো নাই ইয়াৰ ভিতৰতে বেটেৰী আছে মানে 1 ঘণ্টা চলি থাকে 1 ঘণ্টা ই আৰামত বেকআপ দিব আপোনাক ঠিক আছে এদিনত কিমান মান সূতা কাটিব পাৰে 200 গ্ৰামৰ পৰা 150 গ্ৰাম আপুনি কাটিব পাৰে 200 পৰা 250 গ্ৰাম একে লেঠাৰিকে কৰিব লাগিব নেকি 8 ঘণ্টা আপুনি কৰিব লাগিব এটা মানে ষ্টেজ দেখাইছোঁ আমি সিজাব নালাগে তেওঁ পৰিয়ালটো কেনেকৈ স্বাৱলম্বী হ'ব এই কথাটোৰ ওপৰত মই পূৰা গুৰুত্ব দি এই কামটো কৰি আছোঁ নাজানো কিমানলৈ আগবাঢ়িব পাৰোঁ বৰ্তমান হেৰিটোলৈ চাই ভালেই লাগিছে এতিয়া যিহেতু 2021 চনৰ এইটো লাষ্ট অন্তিম এতিয়া ক্ষণ হৈ চলি আছে 6 দিনৰ পিছতে 2023 চন সোমাব গতিকে আপোনালোকৰ বহুত মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল আৰু নতুন বৰ্ষৰ বহুত শুভেচ্ছা থাকিল থেংক ইউ অলপ ভিডিঅ' উঠাই দিওঁ এইখিনি মই 4 দিনত কাটিছোঁ হেৰি সূতা তাকো মানে সময় এই মিলাই সূতাৰে কাটো মই মানে কেতিয়াবা সূতা কাটি এয়া কাপোৰ ইয়াত কিন্তু মোৰ কোনো স্বাৰ্থ নাই আমি দুইটাই চাকৰি কৰোঁ যদি এইবাৰ আগবাঢ়িছোঁ গ্ৰন্থমেলাৰ দিশলৈ আহক সকলোৱে একেলগে আগুৱাই যাওঁ ভাষণ কিয় শুনিব লাগে কাৰণ এজন শক্তি আমাৰ লক্ষ্মণজী কৈ আছিলে আপুনি মই অনুভৱ কৰোঁ যোৱাকালি আবুল তাবুল আৰু এটা হাৰিকেন নামৰ কবিতা পুথিখন বিচাৰি ফুৰিছোঁ দেই মই গতিকে কিবা এটা বিচাৰিটো মোবাইলটোকে আমি দি দিছোঁ কিবা এটা বিচাৰিছে কিতাপখন দিয়া নাই কিতাপৰ গুণটো পাহৰি গ'লো হয়তো সময়ৰ ব্যস্ততাৰ কাৰণে আপুনি মই আমি জীৱনৰ গোটেই মই খোৱাঙলৈ গৈছিলোঁ আহোঁতে মোৰ ছোৱালী দুজনী লৈ আহিলোঁ ছোৱালী এজনী মোৰ এজনী ভতিজা বিচৰা কিতাপখন নাই 3 বছৰ কাইলৈ আকৌ 2 চাব লাগিব বছৰ আমি এক জায়গা আৰু এখন আছে সিলেক্টেড পয়েন্টস আৰু কলিকতা সাংবাদিক অৰুণ বাসী আৰু তেতিয়া মই ফটো মাৰি আছিলোঁ মোবাইল হৈ গ'ল ফটো চবেই ল'ব পাৰে এই মেলাত বিভিন্ন ধৰণৰ বিপণীবিলাক আছে আৰু পাৰে মানে সোমাইছোঁ আৰু কথা বতৰাও পাতিছোঁ প্ৰায়ভাগ বিপণী আত্মসহায়ক গোটৰ ফালৰ পৰা আহিছে আৰু তেওঁলোকৰ উৎপাদিত সামগ্ৰী ইয়াত ক্ৰয় বিক্ৰয় হিচাপে তুলি ধৰা হৈছে লগতে প্ৰদৰ্শনীও আছে পাৰিলে আপোনালোকেও এবাৰ সোমাই দেখুৱাইছোঁ আপোনালোকক এয়া চাওক কিমান মানুহ হৈছে আজি প্ৰথম দিনাৰ কাৰ্যসূচী আৰু 4টা দিন বাকী আছেই আহিব আপোনালোকে এইবিলাক কেঁকুৰা ডাঙৰ ডাঙৰ গৰৈ মাছ এইবোৰ শামুক
ঐ নিচা মাছো ইমান ডাঙৰ অঁ সকলোবিলাকে আছে দেখিছা এইকেইজনী ডাঙৰ ডাঙৰ কেঁকুৰা বাইদেউ ক'ৰ পৰা আনিছে ধেমাজি বিপণী ধেমাজি গোন্ধানো আছে এবটলত কিমানকৈ লৈছে 200 টকা বা বহুত দামচোন এই ৰহিটো চাগে ন পিয়ৰ ৰহিটো অঁ গাহৰিৰ লগত মজা হ'ব দেই এইটো চিনি পাইছেনে বন্ধু বান্ধৱীসকল এইটো আজি এইবোৰৰ লগত একদম মজাকৈ খাম দেখিছে ধুনীয়াকৈ সজাইছে দেই শুভ আবেলি বন্ধু বান্ধৱীসকল আৰু আজি এই 5দিনীয়া কাৰ্যসূচীৰ পৰা যাবলৈ লৈছোঁ আশা কৰিছোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পাব আৰু যি পাৰিব দেখুৱাব ভাবিছোঁ আপোনালোকে মৰম দিব আৰু আজিলৈ ভিডিঅ'টো সামৰিছোঁ ইমানতে বাই বাই